নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি অতি সহজতে হোৱা পনীৰৰ ৰেচিপি বনাবলৈ লৈছোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছোঁ। এতিয়া মই কেৰাহীখনত অলপ তেল দি দিছোঁ। এতিয়া তেলখিনি মই চাৰু চাইডে ঘূৰাই দিছোঁ, তেতিয়া আলুখিনি লাগি নধৰিব। এতিয়া মই কাটি থোৱা আলুখিনি দি দিছোঁ। আলুখিনি আগতে ভাজি লৈছোঁ, কাৰণ আলুখিনি তেতিয়া ভাঙি নাযায়, দেখিবলৈ ধুনীয়া হৈ থাকিব। আলুখিনি ভাজোঁতে মই নিমখ হালধি একো দি লোৱা নাই। আলুখিনি অলপ বেছি ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মই আলুখিনি কাঢ়ি লৈছোঁ। এতিয়া মই কাটি থোৱা পনীৰখিনি দি লৈছোঁ। তেল প্ৰথমতে বেছিকৈ দি দিছোঁ, কাৰণ দুবাৰ গৰম কৰি থাকিব নালাগে। আৰু পনীৰখিনি অৱশ্যে ঘৰতে বনাইছোঁ। এতিয়া মই অকণমান ঢাকি দিছোঁ। এতিয়া ঢাকনিখন আঁতৰাই দিছোঁ, দি এবাৰ লৰাই দিছোঁ। ঢাকি দিলে বস্তুটো সোনকালে হয় আৰু নুফুটে। গেছো ৰাহি হয়। পনীৰখিনি অকণমান কাঢ়াকৈ ভাজিম। কিছুমানে নভজাকৈও বনায়, কিন্তু আমাৰ নভজাকৈ বনালে নাখায়। এতিয়া পনীৰখিনি লাল হৈ গৈছে, মই কাঢ়ি দিছোঁ। তেলটো টুকি কাঢ়িছোঁ, যেন তাত সেইখিনি তেলতে আকৌ বনাব পাৰোঁ। এবাৰ মই ইয়াত তেজপাত দুটা দিলোঁ, শুকান জলকীয়া দুটা, কাটি থোৱা সৰু পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই ঘনাই লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া মই মিক্সিত মাৰি থোৱা আদা, নহৰু, শুকান জলকীয়া, পিঁয়াজ আৰু জিৰা বটাখিনি দি দিছোঁ। ইয়াত ৰং অলপ দিলোঁ, দি মই লৰাই আছোঁ। মছলাখিনি ফুটিব ধৰিছে। এতিয়া মই ইয়াত নিমখখিনি দিলোঁ। দি লৰাই আছোঁ। এতিয়া মই ইয়াত পনীৰখিনি দি দিম, ভাজি থোৱা পনীৰখিনি। দি লৰাই দিছোঁ। অলপ ভাজি মছলাটো সোমাই যোৱাৰ পিছত
আলুখিনি দি দিলোঁ। এতিয়া মই কাটি থোৱা বিলাহী দুটা দি দিলোঁ। বিলাহীখিনি গলি নোযোৱালৈ মই লৰাই থাকিম। পানী দি দিছোঁ। এতিয়া মই লৰাই আছোঁ। পানীখিনি শুহি যোৱালৈকে লৰাইছোঁ। এতিয়া মই ইয়াত অলপ ইলাচি গুড়া দি দিছোঁ। এতিয়া মই অকণমান সময় ঢাকি দিছোঁ। আঞ্জাখন প্ৰায় হ'বলৈ হৈছেই, ফুট-ফুটকৈ আহিছে। এতিয়া হৈ গ'ল আমাৰ পনীৰৰ ৰেচিপি। আপোনালোকেও কেতিয়াবা বনাই চাবচোন, খাবলৈ বহুত সোৱাদ লগা হৈছে। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।